জয়ে এখন ফ্ৰেণ্ড আপোনালোকে যদি ইউটিউবাৰ হয় তেতিয়াহ'লে আপোনালোকে এটা ভিডিঅ'ত 18 বা 20 বা 25,000 ভিতৰত ইনকাম কৰিব পাৰিব। চ' ফ্ৰেণ্ড এতিয়া প্ৰশ্ন আহিল যে আমি কেনেধৰণৰ ইনকাম কৰিব পাৰিম, মাহত ইনকাম কৰিব পাৰিম নে সপ্তাহত নে মানে এটা ভিডিঅ'ত নে আপোনাৰ কিমান ভিউ আহিলে, ধৰি লওক 5,000 6,000 10,000 কিমান ভিউ আহিলে আমি 18 বা 20,000 বা 25,000 টকা ইনকাম কৰিব পাৰিম। চ' ফ্ৰেণ্ড ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মোৰ নামটো জানি থওক ফ্ৰেণ্ড, মোৰ নাম হৈছে জিতুল ৰাভা আৰু আপোনালোকে যদি মোৰ চেনেল নতুনকৈ আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখক, কাৰণ আমাৰ এনেকুৱা ইউটিউব ৰিলেটেড ভিডিঅ'বোৰ নটিফিকেশ্যন যেন আপোনালোকে পাই থাকে আৰু ফ্ৰেণ্ড মই এনেকুৱা ইউটিউব ৰিলেটেড ভিডিঅ'বোৰ এইটো চেনেলত আনি থাকোঁ। চ' ফ্ৰেণ্ড এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফ্ৰেণ্ড এতিয়া কথা আহিল যে ইউটিউবে ক'ৰৰা পইচা পায়, ইউটিউবে এডৰ পৰা পইচা পায় আৰু এড কোনটোকে এডভাৰ্টাইজ যেতিয়া নেকি ভিডিঅ' আমি চোৱাৰ আগতে এটা মানে এডভাৰ্টাইজ দিয়ে বা মাজখণ্ডত দিয়ে বা শেষত দিয়ে এটা এডভাৰ্টাইজ। চ' ফ্ৰেণ্ড সেই এডভাৰ্টাইজৰ পৰা ইউটিউবে পায় আৰু ইউটিউবে আমাক 60% আমাক দিয়ে, 40% তেওঁলোকে ৰাখে। চ' ফ্ৰেণ্ড এতিয়া কথা হ'ল যে যিবিলাক নেকি এড আছে সেই এডবিলাকত দামী এড আছে, কম দামী এড আছে। চ' ফ্ৰেণ্ড এতিয়া দামী এড কাক দিয়ে আৰু কম দামী কাক দিয়ে, ঠিক আছে। চ' ফ্ৰেণ্ড এইবিলাক সকলো আমি আপোনালোক বুজাই দিছোঁ। চ' ফ্ৰেণ্ড এতিয়া কথা হ'ল যে কিছুমানৰ তাৰ মানে 40K 50K মানে কি 40,000 50,000 যিবিলাক নেকি ছাবস্ক্ৰাইবাৰ থাকে তেওঁলোকৰ কিছুমান ভিডিঅ' বা 6-7টা বা 10টামান ভিডিঅ' তেওঁলোকৰ মানে কি অলপ ভাইৰেল হৈ যায়, 5,000 6,000 7,000 10,000 12,000 তেনেকুৱা কৰি মানে কি তেওঁলোকৰ ভিডিঅ'বিলাক মানে ভাইৰেল হয় বা ভিউ আহে। চ' ফ্ৰেণ্ড আৰু তেওঁলোকৰ কিছুমান বাকীবিলাক যিমান ভিডিঅ' আছে বাকী ভিডিঅ'বিলাক 200 300 400 500 তেনেকুৱা ভিউ আহে, ঠিক আছে। চ' ফ্ৰেণ্ড এতিয়া 18-20,000 টকা আপোনালোক মান্থলি কামাব নে সপ্তাহত কামাব। চ' ফ্ৰেণ্ড যিবিলাক মানে 18-20,000 কামাই আছে এটা ভিডিঅ'ত 18-20 বা 25,000 তেওঁলোকৰ ভিউ কমচে কম 1 মিলিয়ন যেতিয়া ভিউ আহিব তেতিয়াহে আপোনালোকৰ 18 বা 20,000 টকা ইনকাম কৰিব পাৰিব। যেতিয়া নেকি 1 মিলিয়ন ভিউ ভিডিঅ' সেই ভিডিঅ'টোৰ মানে 50% অডিয়েঞ্চে তেওঁলোকৰ মানে কি ফুল ৱাচ টাইম চাইছে। ধৰি লওক 5 মিনিটৰ ভিডিঅ', সেই 5 মিনিটৰ ভিডিঅ'ত তেওঁলোকে ফুল ৱাচ টাইম চাইছে আৰু বাকী যিখিনি 50% তেওঁলোকে 2 মিনিট 3 মিনিট সেনেকুৱাকৈ তেওঁলোকে মানে ৱাচ কৰিছে, ঠিক আছে। তো সেইবাবে তেওঁলোকৰ 1 মিলিয়ন ভিউ হৈছে। 1 মিলিয়ন ভিউ হোৱাৰ কাৰণে তাহাঁতে মোটামুটি এটা ভিডিঅ'ত তেওঁলোকে 18-20,000 টকা ইনকাম কৰে। চ' ফ্ৰেণ্ড যিবিলাক এনেকৈ 40,000 ছাবস্ক্ৰাইবাৰ আছে, 50,000 ছাবস্ক্ৰাইবাৰ আছে, বাকী 2-3টা তেওঁলোকৰ ভিডিঅ'ত 10,000 12,000 ভিউ আহিছে, তো তেওঁলোকে বাকী ভিডিঅ'বিলাক 200 300 400 তেওঁলোকে কি ইনকাম কৰিব মান্থলি, হয়তো তাহাঁতৰ 2,000 বা 2,000 কিজানি চাগে নহয় 1,500 বা সেনেকুৱা বা 1,000 সেনেকুৱা আহিব বা তাৰ ওপৰত তেওঁলোকে ইনকাম কৰিব নোৱাৰে। চ' ফ্ৰেণ্ড সেইবাবে মই আপোনালোকক কৈছোঁ যে ইউটিউবৰ হোৱাৰ ইমান মুখৰ কথা নহয় আৰু বহুতখিনি কষ্ট কৰিব লাগিব, মাথাৰ ঘাম মাটিত পেলাব লাগিব। যিমান আপুনি ভিডিঅ' আপলোড কৰিব সিমান আপোনাৰ লাহে লাহে চেনেলবিলাক গ্ৰ' হ'ব, আপোনাৰ ভিডিঅ'ৰ কোৱালিটি ভাল হ'ব লাগিব, ঠিক আছে। চ' ফ্ৰেণ্ড তেনেকুৱাকৈ আপোনালোকে ভাল কষ্ট কৰি কিনে আপোনালোকে ইউটিউবাৰ হওক, কষ্ট কৰি আপোনালোকে ভিডিঅ'বোৰ বনাওক আৰু আপলোড দিয়ক। আপোনালোকেও কামাব পাৰিব 18-20,000 ইনকাম কৰিব এটা ভিডিঅ'ত, ঠিক আছে। চ' ফ্ৰেণ্ড ভিডিঅ'টো কেনেকুৱা লাগিলে, যদি ভাল লাগিলে তো লাইক কৰি দিয়ক আৰু আমি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিব খোজোঁ। ফ্ৰেণ্ড আৰু এটা কথা, আপোনালোকৰ যদি কিবা মনত যদি প্ৰশ্ন থাকে তেতিয়াহ'লে মোৰ এই কমেণ্ট বক্সত আপোনালোকে জনাই দিব যে আপোনাৰ কিবা যদি মনত যদি প্ৰশ্ন থাকে, ঠিক আছে। তো আমি সেইটো ৰিপ্লাই দিয়াৰ কাৰণে আমি বহুতখিনি চেষ্টা কৰিম। চ' ফ্ৰেণ্ড আমি ভিডিঅ'টো এতিয়া সমাপ্ত কৰোঁ। জয় আই অসম।